নমস্কাৰ বন্ধু বান্ধৱীসকল, ৱেলকাম টু মাই ইউটিউব চেনেল জব আছাম। আপোনালোকৰ কাৰণে আজি এটা ভাল খবৰ লৈ আহিছোঁ। এডিআৰই 2024ৰ কাৰণে ডাঙৰ আপডেট আহি গ'ল। 10,000ৰ পৰা 15,000 চাকৰি আপডেট আহি গ'ল। এক্সাম ডেট, চিলেবাছ সকলোখিনি ডিটেইলছ আজি এই ভিডিঅ'ত পাব। আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট 30 সম্পৰ্কে সম্পূৰ্ণ তথ্য পাব। যদি আপুনি গ্ৰেড 3 বা গ্ৰেড 4 চাকৰি বিচাৰিছে তেন্তে এই ভিডিঅ'টো শেষলৈকে চাব। এডিআৰই মানে হৈছে আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট এক্সামিনেশ্যন। এইটো আছাম চৰকাৰৰ এক ডাঙৰ ৰিক্ৰুটমেণ্ট প্ৰচেছ য'ত হাজাৰ হাজাৰ পোষ্ট থাকে। এডিআৰই 3.0 10ৰ পৰা 15,000 পোষ্ট থাকিব বুলি CM ছাৰে ঘোষণা কৰিছে। এই ৰিক্ৰুটমেণ্টত দুই ধৰণৰ পোষ্ট আছে। এইচএছ বা গ্ৰেজুৱেট লেভেলৰ কাৰণে আছে আৰু 8 লেভেল বা HSLC লেভেলৰ কাৰণে আছে। ক্লাৰ্ক, এছিষ্টেণ্ট, পিয়ন আদি পোষ্টসমূহো থাকিব। আৰু এক্সাম ডেট 2024ৰ ছেকেণ্ড হাফত এছেম্বলি ইলেকশ্যনৰ পাছতে ঘোষণা কৰিব। আৰু এক্সাম হ'ব OMR বেছ অফলাইন মাধ্যমেৰে আৰু ছাবজেক্ট থাকিব জেনেৰেল নলেজ, ৰিজনিং, মেথমেটিক্স, ইংলিছ, আছামিজ আৰু কুৱেশ্যনসমূহ MCQ টাইপছ থাকিব। আৰু গ্ৰেড 3ৰ কাৰণে HSS পাছ বা গ্ৰেজুৱেট পাছ হ'ব লাগিব আৰু গ্ৰেড 4ৰ কাৰণে মেট্ৰিক পাছ বা 8 পাছ কৰিলেই হ'ব। সকলো কেটেগৰীৰ কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব। যদি আপোনালোকে এই এডিআৰই এক্সাম দিম বুলি ভাবিছে তেনেহ'লে এতিয়াৰ পৰা প্ৰিপেৰেশ্যন আৰম্ভ কৰি দিয়ক। প্ৰিভিয়াছ ইয়েৰ পেপাৰসমূহ ছল্ভ কৰিবলৈ যত্ন কৰক আৰু ডেইলি কাৰেণ্ট এফেয়াৰ্ছ পঢ়া আৰম্ভ কৰক। এইবাৰ কম্পিটিশ্যন বহুত বেছি হ'ব। আৰু যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু আপোনালোক গ্ৰেড 3 নে গ্ৰেড 4ৰ কাৰণে প্ৰিপেয়াৰ কৰিছে কমেণ্ট কৰিব। আৰু এই সকলোখিনি ডিটেইলছ আপোনালোকে পাই থাকিব। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু ইয়াত উল্লেখ কৰিছে 10,000ৰ পৰা 15,000 পোষ্ট থাকিব। টু বি কনফাৰ্ম বুলিয়ে ঘোষণা কৰিছে। আৰু গ্ৰেড 3, গ্ৰেড 4 এইটোৱে এক্সামটো অৰ্গেনাইজেশ্যন কৰিছে ষ্টেট লেভেল ৰিক্ৰুটমেণ্ট কমিশ্যন SLRC। আৰু এক্সাম অথৰিটি হৈছে আছাম ষ্টেট স্কুল এডুকেশ্যন ব'ৰ্ড SSB। ফৰ্মেলি ছেবা এক্সপেক্টেড এক্সাম ডেট ছেকেণ্ড হাফ অফ 2026। আৰু ৰিটেন এক্সামিনেশ্যন হ'ব মাল্টিপল চইচ কুৱেশ্যনত। আৰু SLRC কণ্ডাক্ট কৰিছে 5টা মাধ্যমত এই এক্সামসমূহ হ'ব: অসমীয়া, বেংগলী, বড়ো, হিন্দী আৰু ইংৰাজী। যোনে যিটো মাধ্যমতে প্ৰিফাৰ কৰে সেইটো মাধ্যমতে এই এক্সামটো দিব পাৰিব। আৰু